টেঙাখাত আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ তৰফৰ পৰা পোনপ্ৰথমে আমি উদযাপন সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমে আমি অসমবাসীৰ হিয়াৰ আমঠু অতিকে শ্ৰদ্ধাৰ জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। যিহেতু জুবিন গাৰ্গৰ মৃত্যুত আমি সমগ্ৰ অসমবাসী আমি মৰ্মাহত হৈ আছোঁ। সেই সময়তে আমি দুৰ্গা পূজাও উদযাপন কৰিবলগীয়া হৈছে। গতিকে আমি খুব অনুষ্টুপীয়াকৈ এবাৰ দুৰ্গা পূজা উদযাপন কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ জুবিন গাৰ্গৰ আমাৰ দেহাৱসান হৈছে। গতিকে আমি পুনৰবাৰ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আমি টেঙাখাত আঞ্চলিক দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা উৎসৱৰ সকলো অসমবাসী টেঙাখাতবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আজি সন্ধিয়াৰ পৰা আমি অহা 2 অক্টোবৰলৈকে আমি শ্ৰী শ্ৰী দুৰ্গা পূজা এই পূজাভাগি আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ সমগ্ৰ টেঙাখাতবাসী ৰাইজে আহি শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ শ্ৰী চৰণত পুষ্পাঞ্জলি অৰ্পণ কৰি সেৱা জনাই যাতে অসমবাসীৰ লগতে সমগ্ৰ টেঙাখাতবাসী ৰাইজৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি সকলোকে আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ সমগ্ৰ টেঙাখাতবাসী ৰাইজে বৰ্তমান পৰিস্থিতিৰ লগত তেখেতসকলে খাপ খাব পৰাকৈ আমি দুৰ্গা পূজা উদযাপন কৰিছোঁ। গতিকে এনে পৰিস্থিতিত সকলোৱে শান্তি শৃংখলা বজাই ৰাখি শান্তিপূৰ্ণভাৱে এই দুৰ্গা পূজাভাগি আয়োজন কৰিবৰ কাৰণে সহযোগ কৰিবৰ কাৰণে আমি সমগ্ৰ টেঙাখাতবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে আমি দুৰ্গা পূজা দৈনিক পূজা ইয়াত আয়োজন অনুষ্ঠিত হৈ থকাৰ উপৰিও এই পূজা মণ্ডপৰ সন্মুখত আমি আমাৰ জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰি প্ৰতিটো দিনা ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। গতিকে আমি এনেধৰণে পূজাভাগি আয়োজন কৰিছোঁ। গতিকে সমগ্ৰ টেঙাখাতবাসী ৰাইজক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি টেঙাখাত আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সমিতিৰ আৰু টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো লগতে পতা হৈছে। তাত আপোনালোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব জুবিন গাৰ্গক। আৰু প্ৰতি ক্ষেত্ৰত ন্যায়ৰ ক্ষেত্ৰত জাষ্টিছৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ।